নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম এছ আই ভিলৈ। আজি সকলোকে স্বাগতম জনাইছোঁ পুৰীৰ পৰা। আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে, আমি বন্দে ভাৰত এক্সপ্ৰেছত পুৰীলৈ আহিছিলোঁ। ভিডিঅ'টো দিয়া অৱশ্যে দুদিনমান দেৰি হ'ল, তাৰ মাজত আৰু ভিডিঅ' দিলোঁ। ভিডিঅ'বোৰ এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ, সেইকাৰণে 2 এদিন দেৰি হৈছে, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। আমি এতিয়া বন্দে ভাৰত এক্সপ্ৰেছৰ পৰা নামি পুৰী ৰেলৱে ষ্টেচনৰ পৰা আমি হোটেললৈ গৈ আছোঁ। এখন এপে ভাড়া কৰিছোঁ, ইয়াত আপুনি এপে পাব। বেলেগ বিশেষ গাড়ী আগতীয়াকৈ যদি বুক কৰি ক'ৰবাত পায় মই নাজানো, কিন্তু চাৰিওফালে অকল এনেধৰণৰ এপেহে পায়। গতিকে আমি তেনেকুৱা এখন বুক কৰি লৈছোঁ, মাত্ৰ 150 টকা। আমাৰ য'ত হোটেল আছে আমি তালৈকে যাম। সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে ব'লক পলম নকৰি আজি আমাৰ লগত উপভোগ কৰক আমি পুৰীলৈ যোৱা প্ৰথম দিনটোৰ কিছু স্মৃতি। হৰ হৰ মহাদেৱ, জয় জগন্নাথ। আমি পুৰী পালোহি, আমাৰ হোটেল পালোহি, শংকৰ ইণ্টাৰনেশ্যনেল হোটেল। ব'লক এতিয়া মই হোটেলখনৰ ৰুম চুমবোৰ আৰু হোটেলৰ কেনেকুৱা জেগাত আছোঁ আমি দেখাই আছোঁ আপোনালোকক। ব'লক, কি মজা জেগা, একবাৰ চাই দিয়ক। নীলা, যিমান দূৰলৈ চাই সিমান দূৰলৈ নীলা। ইমান সুন্দৰ ঠাই এটুকুৰা পাই গ'লোঁ মেক মাই ট্ৰিপত, আৰু এটা খুব জেনুইন প্ৰাইজত পাইছোঁ। এনেকুৱা মজা লাগিছে নহয়, আহি মনটো ভাল লাগি গৈছে। মানে পুৰীলৈ আহি পুৰীত থকা জেগাটুকুৰাৰ ভাইবটো মানে বেলেগ লেভেলৰ হৈ গৈছে, আল্টিমেট। ব'লক ৰুম চুমবোৰ চাই লওঁ। 2টা ৰুম লৈছোঁ। এইটো প্ৰথম ৰুমটো হ'ল 305। বেছি আছে, ডাবল বেড, টিভি, চেল্ফ, বেগ থ'বৰ কাৰণে বেলেগ এটা ৱাৰ্ড্ৰব এৰিয়া। তাৰপাছত এইটো ড্ৰেছিং এৰিয়া, তাৰ লগত এখন হেৰি দিছে। আৰু এই ৰুমটোৰ পৰা সাগৰ চাবলৈ হ'লে আপুনি এইটো খুলি লৈ এনেকৈ চাব পাৰিব। এইটো ৰুমৰ পৰা চাব লাগিব হা, বিচখন আছে ইয়াতে। এইটো ৰুম আৰু অলপ মজা হ'ব। 2 নম্বৰ ৰুমটো চাম, 306। ছেইম এ চি আছে। মানুহ ক'লৈ গৈছে বাহিৰলৈ? হা, ভিতৰলৈ হা, বাহিৰলৈকে গুচি গৈছে, কামত আহি লাগি গৈছে ছোৱালী। এইটো ৱাৰ্ড্ৰব, ছেইম টিভি চিভি আছে। এইফালে এইটো এটা এৰিয়া আছে বহিবলৈ, ড্ৰেছিং এৰিয়া। এইফালে যদি ইয়াত এই চাইডৰ গ্লাছখন দিছে, এইখনৰ ইমান প্ৰয়োজন নাই ইয়াত, যিহেতু আমাৰ ৰাইজৰ লাইফ গৈছে। এইফালৰ পৰা ডাইৰেক্ট চি ভিউ ফ্ৰণ্ট ভিউ আছে। তুমি মাছ ধৰিবাগৈ নি সাগৰ? হা, মাছ ধৰিব যাবা নি? হা, নালাগে নেকি? হা, লাগিব, মাছ ধৰিব যাবা। তাৰপৰা এই বিচনাখন দিছে ন, বিচনাৰ পৰাই আমাৰ এইফালে সুন্দৰ ভিউ আছে। এইটো কেনেকৈ খোলেও নুখোলে এইটো। এইফালে খোলে। এইয়া চক, ডাইৰেক্ট বিচনাৰ পৰা সুন্দৰ ভিউ আছে। তাৰমানে আমি শুবলৈ যাওঁতেও সাগৰ চাম, শুই উঠিও সাগৰ চাম। বা বেলেগ কথা কৈ দিলোঁ, সঁচাকৈ বিৰাট সুন্দৰ এটা পৰিৱেশ দেই। সুন্দৰ মানে আৰু কি ক'ম, যিমান দূৰলৈ চকু গৈছে সিমান দূৰলৈ কেৱল নীলা নীলা নীলা। মজা লাগিছে। মই বেলকনিৰ পৰা দেখাই আছোঁ। আৰু এইটো হ'ল আমাৰ বেলকনিৰ ভিউ। বেলকনিৰ পৰা মই দেখাই দিছোঁ এই সাগৰ, এই নাওবোৰ দেখিছেনে? এই জেগাটুকুৰা হ'ল কি গম পায়নে, পুৰীৰ মূল জেগাটুকুৰাৰ পৰা, মানে সাগৰৰ যিখিনি বীচ আছে, বীচৰ পৰা আঁতৰত গল্ডেন বীচ, পুৰী বীচ, স্বৰ্গদ্বাৰ বীচ, ব্লু ফ্লেগ বীচ, কেইবাখনো বীচ আছে। সেই বীচৰ পৰা একেবাৰে একাষৰীয়াকৈ আছে এই বীচখনৰ, পুৰী বীচ বুলিয়ে কয়। ইয়াতো এক্টিভিটি আছে, কিন্তু বহুত বেছি মানুহ নহয়। মানে ইয়াত ঠাণ্ডা, শান্ত, নিৰ্মল পৰিৱেশ। সেইকাৰণে এই জেগাত আমি হোটেলখন ল'লোঁ। আৰু এয়া হ'ল আমি থকা হোটেলখনৰ বাহিৰৰ ছাইডটো। হোটেলখন বনাই আছে, আচলতে কমপ্লিট হোৱাগৈ নাই। মই হোটেলখন makemytrip.com পৰা বুক কৰিছিলোঁ। বহুকেইটা এপ চাৰ্চ কৰি চোৱাৰ পাছত গম পালোঁ makemytrip.com এপটো মানে সঁচাকৈ ভৰসা কৰিব পৰা এপ, আৰু বহুত কমত বুক কৰিছোঁ। কিন্তু ফুৰিবলৈ আহি আৰু হাত সাৱটি বহি থাকিলেতো নহ'ব ন। গতিকে আমি লাঞ্চ কৰি লৈ খন্তেক জিৰাই ওলাই আহিলোঁ সাগৰৰ পাৰলৈ, হোটেলৰ কিনাৰতে থকা।
আৰু এয়া এক্টিভিটি আৰম্ভ হৈ গ'ল ৰাইজৰ। এনেকৈ উত্তৰ পিঠিত উঠিবলৈ এওঁলোকে এজন মানুহত 100 টকা লয়। আপোনালোক ইয়ালৈ আহিলে এনেকৈ উঠিব পাৰিব। ইয়াততো আমি পুৰী ক'লোৱেই, পূৰা মেইন বিচৰ পৰা আঁতৰত আছোঁ। স্বৰ্গদ্বাৰ বীচ বা গল্ডেন বীচ বুলি কয়। তাতো একেই লয়, তাতো ধেৰ আছে। আহিবলগীয়া ভিডিঅ'বোৰত দেখাম, বহুত এক্টিভিটি আছে। আপোনালোকে খালী ভিডিঅ'বোৰ চাই থাকিব। আৰু লগতে এইটো কথা জনাইছোঁ যে যিসকলে নাজানে, মই যিহেতু প্ৰফেশ্যনেল ব্লগাৰ নহয়, গতিকে মোৰ যিখিনি স্মৃতি আছে সেই স্মৃতিখিনি ৰাখি থ'বলৈ মই এনেদৰে ভিডিঅ'বোৰ ইউটিউবত দিওঁ। গতিকে মোৰ ভিডিঅ'বোৰ কিছু দীঘলীয়া হয়। তাৰ বাবে আপোনালোকে মানে এইটো নাভাবিব যে ই বৰ লেমলেমীয়া ভিডিঅ' দিয়ে, দীঘলীয়া দিয়ে। উপায়টো নাই, মই মোৰ স্মৃতিখিনি ৰাখিবলৈহে এনেকৈ ভিডিঅ'বোৰ দিওঁ, যিহেতু মই প্ৰফেশ্যনেল ব্লগাৰ নহয়। আৰু এইখিনিকে চাই যদি কোনোবাই আনন্দ পায়, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। সাগৰ চোৱাৰ হেঁপাহত কেতিয়া সন্ধিয়া লাগিলে, কেতিয়া ৰাতি 7 বাজিলে গমেই নাপালোঁ। এই ৰাতি 7 বজাত বংগোপসাগৰৰ কিনাৰত ভেলমুড়ি খাই কিন্তু মজা লাগিলে। এতিয়া পিছে কালিলৈ পুৱাহে লগ পাম আৰু দেই। এয়া পুনৰ পুৱা 4:30 বজাত আমি সাগৰৰ পাৰ পালোহি। ৰৈ থাকিব নোৱাৰিলোঁ। ৰাতিটো কেনেদৰে পাৰ হ'ল গমেই নাপালোঁ। কেতিয়া ৰাতিপুৱাই, কেতিয়া ৰাতিপুৱাৰ সাগৰখন চাওঁ, কেতিয়া সূৰ্যোদয় চাওঁ, সেইবোৰ ভাবি থাকোঁতেই ৰাতিপুৱালেই। আপোনালোকক এটা কথা জনাই থওঁ, এই পুৰীত যিখিনি বীচ আছে, মোটামুটি পুৰীৰ আশে পাশে থকা বীচখিনি ভাৰতৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন দেশৰ বিভিন্ন টুৰিষ্টৰ আটাইতকৈ পচন্দৰ এটুকুৰা ঠাই হয় আৰু খুব চফা ঠাই আৰু লগতে সুৰক্ষিত। এই নাওখিনি দেখি পেলাই অনুমান হৈছে চাগে এইখিনি মাছমৰীয়াৰে নাও হ'ব। আচলতে ৰাতিয়ে তেওঁলোক ওলাই যায় আৰু আমি পুৱা 4:30 বজাত বিচলৈ আহিছোঁ। তাৰ আগতে তেওঁলোক চাগে উভতি আহিলে। হয় চাগে দেই, এয়া তেওঁলোকৰ জালসমূহ জাপি আছে। আপোনালোকে এটা কথা মন কৰিছেনে বাৰু? নাওসমূহৰ নিৰ্মাণ শৈলীটো বৰ আকৰ্ষণীয় আকৌ। দেখি সঁচাকৈ বিৰাট মজা লাগিছে। আৰু ইয়াত বহা ছিষ্টেমবোৰ দেখিছে নাই? ইমান নাওখনৰ আমাৰ যেনেকৈ গাঁত থাকে, দ থাকে, ইয়াত কিন্তু তেনেদৰে নাওখনৰ পেটটো দ নহয় আকৌ। মন কৰকচোন, কিবা সমান টাইপৰ। মানুহবোৰ কেনেকৈ বহে জানো? মন কৰিছেনে বাৰু? একদম সমান নিচিনা নহয়নে? নাওখিনিৰ ওচৰত আচলতে ভালদৰে ভিডিঅ' এটা বনাম বুলি আহিছিলোঁ, কিন্তু ৰাতিপুৱাৰ সময়, মাছমৰীয়াসকলৰ কাৰো লাজ কৰিবলৈ সময় নাই মানে। তেওঁলোকে লুঙি দাঙি তাতে বহিছে আৰু সাগৰৰ পাৰত চফা কৰিছেগৈ। বুজিছে নহয় কি কৈছোঁ? তাৰমানে মোৰ নিজৰে সেইফালে আগবাঢ়ি যাবলৈ মানে দিগদাৰ পালোঁ আৰু সেইকাৰণে এইখিনিতে আৰু কি ক'ম, মানুহবোৰ অকণো লাজ সংকোচ নাই। সেইফালে পাছফালে দেখিছে নাই? চবেই লুঙি দাঙি লৈছে আৰু কোনো ভয় সংকোচ নাই। প্ৰথমতে ভাবিছিলোঁ ৰাতিপুৱাই সাগৰ চাবলৈ আমিহে ইমান খৰধৰ কৰিছোঁ নেকি। বাপৰে, 10-15 মিনিটৰ পিছত সাগৰখনৰ বীচখন মানে বা মানুহ পূৰা ভৰ্তি হৈ গ'ল। এতিয়াও পিছে সূৰ্যোদয় হোৱা নাই। আমি সম্পূৰ্ণ সূৰ্যোদয় নেদেখোঁ বুলি ইয়াত ক'লে আমি আধাৰ পৰা দেখিম। তাৰ মাজতে ছানৰাইজ হৈ গৈছে দেই, ছানৰাইজ হৈ গৈছে। তোমাক মাৰি দিম নে? মাৰিলা? ভাল লাগিছেনে বাইদেউ? অঁ বাইদেউ, এইফালে চোৱা, এইফালে চোৱা। হাই কৰি
কোনোদিন পাহৰিব নোৱাৰা কিছুমান স্মৃতি বুকুত বান্ধি আজি আমি প্ৰথম যিখন হোটেললৈ আহিছিলোঁ পুৰী ভ্ৰমণত, সেই হোটেলখনৰ পৰা আজি বিদায় লৈ আমি আজি যাম জগন্নাথ মন্দিৰৰ ওচৰত থকা এখন হোটেললৈ। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ ভিডিঅ' দি আছোঁ, আপোনালোকে চাই থাকিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, কুশলে থাকক। ধন্যবাদ। জয় আই অসম, হৰ হৰ মহাদেৱ, জয় জগন্নাথ।